जिंदाबाद जिंदाबाद আমার দাবি লিগ্যাল দাবি আমার বকেয়া দরমা আদায় দিয়ক আমার ডিমান্ড লিগ্যাল ডিমান্ড আমার বকেয়া দরমা আদায় দিয়ক পৌর নিগম কর্মচারী সংখ্যা সোনকালে চৰকাৰীকৰণ কৰক আমার দাবি লিগ্যাল দাবি দিনীয়া কাৰ্যসূচী আছে ধৰ্মঘট এই ধৰ্মঘটৰ কাৰ্যসূচী আমি 19 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ 20-21 আমাৰ 3 দিনীয়া কাৰ্যসূচী থাকিব আমাৰ সুদীৰ্ঘ 6 মাহৰ পৰা 3 মাহৰ পৰা 37 মাহলৈকে পৌৰ কৰ্মচাৰীৰ কোনো দায় দৰমহা নাই এই দাবীত আমি এই ধৰ্মঘট লগতে আমাৰ পৌৰ নিগম কৰ্মচাৰীসকলক অতি শীঘ্ৰে চৰকাৰীকৰণ কৰিবলৈ আমি বহু সুদীৰ্ঘ দিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ চৰকাৰৰ লগত কথা পাতিছোঁ কিন্তু চৰকাৰে কোনো সঁহাৰি দিয়া নাই যাৰ কাৰণে আমি এই আজি 3 দিনৰ ধৰ্মঘট আমি পালন কৰিবলৈ ওলাইছোঁ আজিৰ পিছত চৰকাৰে যদি গুৰুত্ব তেনেহ'লে কেন্দ্ৰীয় সমিতিয়ে যে সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তৰ মৰ্মে আমি নেক্সটত আমি সেই কাৰ্যসূচী পালন কৰিম আমি